নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি মচুৰ দালি হয় আৰু মচুৰ দালিতে অলপমান বগা সৰিয়হ দিছোঁ, নৰসিংহ পাতে আৰু মচুৰ দালিয়ে চাটনি বনাওঁ আহকচোন এখন। আৰু এইখিনি লৈলোঁ নহৰু আৰু আদা আৰু এই জলকীয়া 4টা। আৰু মচুৰ দালিখিনি মই 15 মিনিট সময় ভিজাই ৰাখিম। আৰু এইখিনি নৰসিংহ পাতখিনি মই ধুনীয়াকৈ বাছি কৰি ধুই ল'লোঁ 4 বা 5 বাৰ। আৰু কিবা পোক চোক থাকিব পাৰে ন বাৰিষা বতৰ, সেইকাৰণে ভালকৈ ধুই কৰি ল'লোঁ বাছি কৰি। আৰু আপোনালোকে দালি পৰিমাণটো অলপ বেছি ল'ব আৰু নৰসিংহ পাতটো অলপমান পৰিমাণটো কম ল'ব। দালিটো জোখটো চাই পেলাই নৰসিংহ পাতটো অলপ কমাই ল'ব। সেইটো ল'লোঁ, মিক্সিৰ জাৰটো ল'লোঁ আৰু দালিখিনি ধুনীয়াকৈ মই কোমলি যাওঁতে মই ধুনীয়াকৈ ধুই কৰি ল'লোঁ। এতিয়া ইয়াতে দালিখিনি দি দিছোঁ। ইয়াতে দিছোঁ জলকীয়াকেইটা আৰু নৰসিংহ পাতকেইটা দিছোঁ। ইয়াতে দিছোঁ আদা নহৰু আৰু পৰিমাণ জোখৰ নিমখ দিছোঁ। আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত লৈ ল'লেই হ'ল নিমখটো। এতিয়া এইখিনি মই ধুনীয়াকৈ পিচি দিম মিক্সিত। আৰু এয়া মিক্সি বাতিত মই চাটনিখিনি পিচি ল'লোঁ। আৰু নৰসিংহ পাতটো বহুত মানুহৰ ঘৰতে গছ থাকে আৰু বহুতে খাব নাজানে এইদৰে, আৰু বহুতে জানেও বহুতে নাজানেও। গতিকে এইদৰে যোনে নাজানে এইদৰে বনাই খাব। আৰু আপোনালোকক মই এটা কথা কওঁ, আৰু মচুৰ দালিৰ পৰিমাণটো বেছি ল'ব আৰু নৰসিংহ পাতটো অলপ কমাই ল'ব। আৰু ইয়াতে অলপমান সৰিয়হ দি দিব। আৰু বেছি গুড়া কৰি নিপিচিব, বেছি গুড়া কৰিলে ভাল নালাগে, অলপ গোটা টাইপতে ৰাখিব দিব চাটনিটো। আৰু এয়া মচুৰ দাইলে আৰু নৰসিংহ পাতেদি চাটনি বনালোঁ। আপোনালোকে এইদৰে বনাই খাব আৰু বহুতে সোৱাদ লগা চাটনি হয়। একবাৰ বনাই খাব, খালে খাই থাকিব ইচ্ছা যাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ।